আমি যিখিনি বস্তু সৰুতে নাপালো সেই বস্তুখিনি আমি আমাৰ সন্তানক দিব খোজো নহয় জানো এই ভিডিঅ'টো মই কালি শ্বুট কৰিছিলোঁ কালি শ্ৰেয়স গৈছিলে চাইকেল ৰেচৰ কাৰণে চাইকেলৰ মানে কম্পিটিশ্যনৰ নিচিনা আছিলে ইহঁতি সৰু সেইটো কাৰণে কম্পিটিশ্যন নহয় সকলোৱে মানে শেষ কৰিব লাগে 2 কিলোমিটাৰ এটা ৰেচ আছিলে ইয়াত ডুবাইত মানে কি হয় বহুত ফিটনেছৰ ওপৰত বহুত ধ্যান দিয়ে আৰু হয় দিবও লাগে কাৰণ আমি আজিকালি মানুহবোৰ বহুত বেমাৰী হৈ গৈছো নহয় জানো আমাৰ বয়সবিলাক কমি আহিছে নহয় জানো ইমান বেমাৰৰ পৰা বাচি থাকিবৰ কাৰণে আমাৰ মানে ফিটনেছটো বহুত দৰকাৰী আৰু আমাৰ ফ্যামিলিটোত আমি মানে বহুত এইটো বস্তু ফোকাস কৰোঁ মানে মই নিজেও ফিট থাকিব খোজো মোৰ ল'ৰাটো আৰু মোৰ হাজবেণ্ডো আৰু সেইটো কাৰণে মানে আমি শ্ৰেয়সক কি কৰিছিলোঁ যেতিয়া সি 18 মাহ আছিলে 18 মাহতে তাক আমি চাইকেল চলাবলৈ দিছিলোঁ চাইকেল মানে আমি তাক বেলেন্স বাইক দিছিলোঁ বেলেন্স বাইক আকৌ সেইখন যিখনত আপুনি পিছফালৰ চকাকেইটাও অঁতৰাই দিয়ে আৰু পেডেলকেইটা অঁতৰাই দিয়ে মানে প্ৰথমতে সি বেলেন্সটো শিকাৰ পিছত সি নিজে নিজে পেডেল মাৰিবলৈ শিকিলে এতিয়া আমাৰ অসমত মই দেখিছোঁ আমাৰ নিজৰ ঘৰতে দেখিছোঁ মই মানে ইমান সৰুতে ল'ৰা ছোৱালীক এইবিলাক কৰিবলৈ নিদিবি ভৰি বিষাব দুখ পাব এনেকৈ থাকে কিন্তু সেইটো সঁচা কথা নহয় দেই যদি ল'ৰা ছোৱালীক আপুনি ফিট কৰি ৰাখিব বিচাৰে যিমান খেলিবলৈ দিব পাৰিব যিমান এইবোৰ দৌৰিবলৈ দিব পাৰিব জঁপিয়াবলৈ দিব এনেকুৱা চাইকেল কৰাব জিমনাষ্টিক কৰাব ছুইমিং কৰাব সেইবিলাকতে সিহঁতৰ ফিটনেছটো আৰম্ভ হ'ব আৰু আজিকালি কি হৈছে এইবিলাক এটা কেৰিয়াৰ নিচিনা হৈ গৈছেগৈ ফিউচাৰত গৈ পেলাই যদি কোনোবা এটা স্পৰ্টছত ভাল হয় তাৰে কৰি পেলাই এটা নামো কমাব পাৰে নিজৰ জীৱনটোও গঢ়িব পাৰে নহয় জানো সেইটো কাৰণে আমি এইটো বস্তুত মানে বহুতেই ইম্পৰ্টেঞ্চ দিওঁ এয়া শ্ৰেয়াছে চাইকেল চলাই গৈ আছে আৰু মই পিছফালে তাৰ লগে লগে দৌৰি গৈ আছোঁ কাৰণ ইহঁতি এতিয়া বয়সটো সৰু হৈ আছে অহা বছৰৰ পৰা আৰু আমি মাক বাপেক যাব নোৱাৰোঁ পিছফালে এতিয়া মানে অপশ্যনেল আছিলে যদি আমি বিচাৰোঁ ল'ৰাটোৰ লগত যাব পাৰোঁ সি আৰু 2 কিলোমিটাৰ আৰু চাইকেল লৈ গৈছে মই আৰু পিছফালে এয়া দৌৰি গৈছোঁ Come on, Shreyas, go! Woo, woo, woo! Go, Shreyas, go! Woo! এয়া দুইটাই সিহঁতে কমপ্লিট কৰিলে শ্ৰেয়স আৰু তাৰ এইটো বেষ্ট ফ্ৰেণ্ড সিহঁতি দুইটা একদম জন্মৰ পৰাই ফ্ৰেণ্ড সি আকৌ শ্ৰীলংকাৰ হয় আৰু দুইটাই মানে একদম একেলগতে থাকে যোৱা বছৰৰ ৰেচটো সিহঁতে দুইটাই কৰিছে চবতে একেলগেই থাকে আৰু ইহঁতে দুটা আৰু ইভেণ্টটো ইমান ধুনীয়াকৈ পাতিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে ঢেৰ কিবা কিবি কাৰ্টুন ৰাখিছে সৰু সুৰা গেম ৰাখিছে ফেচ পেইণ্টিঙৰ পৰা ষ্টাৰ্ট কৰি যি টি মানে থ্ৰ' কৰা আৰু খেলিবৰ কাৰণে খোৱা বোৱা চববিলাক মানে ফ্ৰীকৈ ৰাখিছে ডাঙৰ মানুহৰ কাৰণেও আছে পেৰেণ্টছবিলাকেও তাতে টাইম স্পেণ্ড কৰিব পাৰে মানে ডাঙৰ ধুনীয়া ইভেণ্ট আৰু গোটেই দিনটোৰ কাৰণে এইবিলাকে আৰু এনেকুৱা সৰু সুৰা কিবা কিবি হৈ থাকে ইয়াত ডুবাইত কাৰণ এতিয়া বতৰটো আকৌ গৰম হৈ আহিছে বতৰটো গৰম হোৱা মাত্ৰকে মানে মানুহবোৰ বেছিভাগ ইনড'ৰ কৰিবলগীয়া হয় আৰু ইনড'ৰ যিবিলাক এক্টিভিটি আছে সেইবোৰেই কৰিবলগীয়া হয় সেইকাৰণে আউটড'ৰবিলাক আৰু এতিয়া আৰু 1 মাহমান চলিব তাৰপিছত লাহে লাহে কমি আহিব ময়ো মানে এনেকুৱা আউটড'ৰ এক্টিভিটিবিলাক কৰি পেলাই বৰ ভাল পাওঁ সৰুতে ময়ো বিচাৰিছিলোঁ এনেকুৱা কিবা কিবি এক্টিভিটিবোৰ কৰোঁ কিন্তু আমাৰ এনেকৈ সুবিধা ইমান নাছিলে সুবিধা দিব পৰা নাছিলে মই নিজেতো চাইকেলখন চলাবই জনা নাছিলোঁ চাইকেলখন মানে চাইকেল নাছিলেই সেইটো কাৰণে মানে কোনোদিন শিকাই নাছিলোঁ যেতিয়া মই কলেজলৈ পাইছিলোঁ নিজেই চাইকেল এখন কিনিছিলোঁ কিনি পেলাই মই শিকিছিলোঁ মোৰ এতিয়াও মনত আছে আমাৰ অসমত মানে কি হয় আৰ্টৰ ওপৰত অলপ বেছি ধ্যান দিয়ে সেইটো কাৰণে কবিতা গোৱা গান গোৱা বিহু ডান্স কৰিবলৈ যোৱা বক্তৃতা দিয়া সেইবিলাকত বহুত ভাল আছিলোঁ সেইবিলাক কৰিছিলোঁ কিন্তু এইবিলাক যদি আউটড'ৰ এক্টিভিটিও কৰাই নহয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ ফিউচাৰৰ কাৰণে বহুত ভাল হ'ব নহয় জানো কি কয় আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব